শ্ৰী কলিবাৰী শিৱ থান আৰু এইটো মেইন নেশ্যনেল হাইৱে আৰু ইফালে আমি সোমাই যাম এইফালে এই বাইকখন যে গ'ল ইফালে আমি পিছে বাইকখনৰ পিছে গৈ আছোঁ এতিয়া গৈ আছোঁ চাই থাকক No chance concealing what deep down I felt for you. Oh, I regret for losing the one who loved me for who I can't go back to. Walking through all the dust, memories and frame a past we simply let fade. Oh, but I don't close the door, waiting a chance for when we'll be back again. You make me feel so crazy, still in love with you. You make me feel amazing when I'm next to you. You make me feel so crazy, my heart breaks for you. Can't help but know that I'm still in love with you. You make me feel so. আৰু এয়া আমি কলিবাৰী থান আহি পালোঁ এইখন গেটখন আৰু এতিয়া বলক ভিতৰলৈ সোমাই যাওঁ আৰু এতিয়া আমি আহি পালোঁ বলক ভিতৰলৈ প্ৰৱেশ কৰি যাওঁ বলক একদম ধুনীয়া সুন্দৰ এটা পৰিৱেশ চাৰিওফালে গছ গছনি আছে ধুনীয়া এটা পৰিৱেশ আপোনালোকে চাওক মই গছডালো দেখুৱাই আছোঁ গোটেইখিনি দেখুৱাই আছোঁ আপোনালোকে ভিডিঅ'টো এনজয় কৰক
তো আপোনালোকে দেখিলে এইডাল গছডাল আৰু এইডাল এছিয়াৰ ভিতৰত দ্বিতীয় বৃহত্তম গছ আৰু গছডাল সঁচাকৈ বহুত ডাঙৰ মই এবাৰ আহিছোঁ আৰু আজি দ্বিতীয়বাৰ আহিলোঁ আৰু আহি পোৱা নাছিলোঁ এইবিলাক দেখিছে কেনেকুৱা মানে এনেকৈ জইন হৈ আছে একদম বটগছ নহয় এইডাল বটগছ হয় এইডাল আৰু বাপৰে বাপ ইমান ডাঙৰ আপোনালোকে দেখিলে আৰু কি ক'ম আৰু আপোনালোকে ইয়াত আহক চাওক আৰু এইখিনি পাটাচাৰকুছিৰ পৰা আহি ইফালে এইটো মৰকা বুলি কয় ইয়াত আহি যাওক আৰু শাওন কি মাহ আছিল মাঘ মাহত ইয়াত বহুত ডাঙৰ মানে যিটো মন্দিৰ আহে ন মাঘ মাহত ইয়াত আহে মানুহবিলাক বহুত মানুহ হয় আৰু ইয়াত এইখিনি স্পেচখিনি দেখিছে এইখিনি পথাৰ টাইপ সেইখিনি জেগা মানে এনেকুৱা হয় মানুহ আহাৰ কোবত আৰু গাড়ী আহাৰ চাপত মানে এনেকুৱা হৈ যায় যে মাটিবিলাক ঢিলা হৈ যায় গতিকে বহুত মানুহৰ সমাগম হয় আপোনালোকে আহিব পাৰে আৰু গছডাল চাব পাৰে আৰু ইয়াৰ প্ৰাকৃতিক পৰিৱেশখিনি বহুত ধুনীয়া বহুত ঠাণ্ডা মই আজি চাওক আজি ৰ'দ দিছে মই কিন্তু ঘামা নাই আজি নাঘামে ইমান ধুনীয়া পৰিৱেশ এটা আপোনালোকে আহিব পাৰে আৰু মন্দিৰবিলাকো দৰ্শন কৰিব পাৰে এতিয়া মানুহ নাই কৰোণা কাৰণ আমাৰ ওচৰত হৈ কিনে আজি আহি গ'লোঁ আৰু আপোনালোকে এনজয় কৰক ধুনীয়া এটা আপোনালোকে চালে আগত ভিডিঅ'টো গোটেইখিনি আৰু চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব মোৰ ছাবস্ক্ৰাইবাৰ নাই বাৰু হৈ আছে অলপ হৈ আছে বাৰু ঠিকে আছে মোৰ ভাল লাগি আছে আৰু আজি মাইকটো ক'ত গ'ল মাইকটো এইটো লৈ আছোঁ ইয়াত গতিকে কেনে পায় ক'ব মাইকডাল থাকিব লাগে ইয়াত লৈ আছোঁ ক'ৰবাত গতিকে কেনেকুৱা পায় ক'ব আৰু আজি মোৰ ফ্ৰেণ্ড আহিছে ভৱজিৎ হালৈ কেমেৰা ফটো মাৰি আছে মোক আৰু ইফালে ইয়াক সোধো আহক কেনেকুৱা পালে আজি ঠিকে আছে ভালেই ঠিকে আছে গতিকে আৰু চেনেলটো ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ কমেণ্ট সকলো কৰি দিব ভাল হ'লেও কমেণ্ট কৰিব বেয়া হ'লেও কমেণ্ট কৰিব গতিকে আৰু এই বহুতটা ব্ৰেকৰ পিছত আজি আৰু লগ পালোঁ গতিকে মানে ভিডিঅ' দিয়াৰ কাৰণে কোনো জেগা যাব পৰা নাছিলোঁ আজি আৰু ইয়াৰ ওচৰত কাৰণে আহিলোঁ গতিকে আপোনালোকে অলপ ছাপোৰ্ট কৰক আৰু মোৰ ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ লিংকটো ডেছক্ৰিপশ্যনত আছে আপোনালোকে গৈ তাত আপোনালোকে মোক ফ'ল' আৰু এইটো ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাব পাৰে গতিকে আজিলৈকে এইখিনিয়ে বাই